আজি জোনাই বিধানসভা 14 নং আপুনি ৰাইজৰ দলৰ হয় আজি টিকেট লৈছে তাৰপিছত আজি আঞ্চলিক দল হিচাপে আপুনি কেনেকুৱা বিশ্বাস কৰে যে আজি জোনাই বিধানসভাত আপুনি জিকিব বুলি সেই প্ৰশ্নটো হ'ল আঞ্চলিক দল হিচাপে নহয় গোটেই অসমবাসী ৰাইজে এতিয়া বিজেপিৰ বিশ্বাস নাই বিজেপি যেটো অৱস্থা কৈছে গতিকে আমাৰ অসমীয়া সমাজে জাতি ধৰ্ম হিন্দু মুছলিম যদি অসম ৰক্ষা কৰিবলৈ হ'লে আঞ্চলিক দলৰ বাহিৰে একো নাই যে এই আঞ্চলিক দল হ'ল আমাৰ ৰাইজৰ দল আৰু যি হওক জাতীয় পৰিষদ যে আমি সেইকেইটা যিটো মৃত্যুজৰ থাকি চৰকাৰ নিশ্চিত বিজেপি চৰকাৰ 2021 নাহে মানে আমি অংক কৰিলোঁ গণনা কৰিলোঁ ৰাইজৰ বিবেক ৰাইজে নিদিয়ে আজি পৰিৱৰ্তন যেটো বিজেপি চৰকাৰ যেটো অৱস্থা হৈছে ৰাইজক মিছা মাতিছে কেতিয়াবা কয় গেছ চিলিণ্ডাৰ দাম কমিছে সেই গেছ চিলিণ্ডাৰ দাম দুদিনত সিহঁতে ৰাতি এভাগ বঢ়ায় পিছদিনাখন একেবাৰে বঢ়ায় আজি ধৰক আপোনাৰ জোনাই এৰিয়াৰ পৰা যদি যায় আগত ল'ৰা ছোৱালীয়ে 60 টকাত যাব পাৰিছিলে গুৱাহাটী আজি 140 টকা যাবলৈ তো ক'ত দুখীয়াৰ কাৰণে তেওঁলোকে চাইছে কিটো দুখীয়াক তেওঁলোকে দেখিলে অসমক ল'ব চেষ্টাহে পুনৰাই কৰিছে যে বিজেপি যিমান দিনলৈকে থাকিব অসম ধ্বংস হৈ যাব গতিকে মোৰ অসমীয়া সমাজৰ অসমীয়া ৰাইজক অনুৰোধ কৰিছোঁ হাত জৰি সেই অসমবাসী আই দেউতাসকল মোৰ সন্মানিত সকলো সমাজক অসম সমাজক জাতি ধৰ্ম হিন্দু মুছলিম তেওঁলোকক মই হাত জোৰিছোঁ যাতে পৰিৱৰ্তন আমাৰ কৰিবলৈ সময় আহিছে এই সময় যদি আপোনালোকে বুজি নাপায় তেনেহ'লে অসমীয়া সমাজে পুনৰাই আৰু কষ্ট হোৱাটো নিশ্চিত গতিকে আমি আমাৰ পৰিৱৰ্তন চেঞ্জ কৰিবলৈ এই সময় যে তেওঁলোকে বৃত্তিহীন সদৰীয়া যোৱাকালি আছিলে তেওঁলোকে কোনোবা সন্থাৰ সভাপতি পিছদিনাখন মন্ত্ৰী সেই ডাঙৰীয়া অকল আপোনালোকে অসমৰ ল'ৰা ছোৱালীক বৰবাদ কৰিছে কাকবা ধৰিয়ে কাকবা এৰেষ্ট কৰিয়ে নিছে আপোনালোকে জাতিদ্ৰোহী দেশদ্ৰোহী অগ্নিসংযোগ এনেকৈ কেছ দিছে আৰু এই সময়ত আপুনি যিহেতু আগৰ পুৰণা জ্যেষ্ঠ নেতা হিচাপে বিজেপিত যোগদান কৰি আহিছিলে বিজেপিৰ কাম কৰি আহিছিলে এই সময়ত আপুনি যে ফটককৈ ৰাইজৰ দলত যোৱাটোৰ উদ্দেশ্য কি আছিলে আৰু লগতে আজিৰ দিনত যিটো ভুৱন পেগু ডাঙৰীয়াই বিজেপিৰ টিকেট পাবলৈ সক্ষম হ'ল আপুনিও টিকেট দাবীদাৰ আছিলে কিন্তু এই সময়ত কি ব্যৱস্থা লৈছে আৰু কেনেধৰণৰ সেইটো হ'বলৈ পালে বুলি ভাবে আপুনি ৰাইট ভাল কথা যে এতিয়া বৰ্তমান যিবিলাক আমি জ্যেষ্ঠ নেতা আছিলে বিজেপিত 35 বছৰ বিজেপিত মই কাম কৰি আহিলোঁ 1982ৰ পৰা মই টিকেট ডিমাণ্ড কৰিছিলোঁ আপুনি ভাল কথাই সুধিলে যে এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীৰ পৰা লৈ সকলো মন্ত্ৰী কেবিনেট পৰ্যায়ত যিবিলাক বিজেপিৰ কাম কৰি আছে বৰ্তমান বিজেপিত আছে তেওঁলোকে আকাশত আছে তলত আছে একো গমেই নাপায় তেওঁলোকে যে মন্ত্ৰী মহোদয়সকলে এতিয়া ওপৰত আছে তলত আছে একো গমেই নাপায় গতিকে পুৰণা বিজেপি কোনো কামেই নাই তেওঁলোকে নতুনকৈ আহিছে কোনোবা এলচ টকা MLAক সোমাই দিছে বাছ সেই জোনাই তাকে মই কৈছোঁ আপুনি কথা ৰাইট যে বৰ্তমান পুৰণা বিজেপিক তেওঁলোকৰ একো মৰ্যাদাই নাই সেই মৰ্যাদা নোহোৱাবিলাক লাষ্ট বয়সো হ'ল গতিকে নিজাভাৱে চিন্তা কৰিব পৰা যথেষ্টখিনি তেওঁলোকৰ আছে গতিকে এই চিন্তা ধাৰণা কৰি আমি নিজৰ চিন্তা কৰি আমি ৰাইজৰ লগত দেখিলোঁ যে অসম যদি উন্নত অসমীয়া সমাজ যদি হয় স্বয়ং যদি অসমীয়া মানুহ হয় আপুনি বিজেপি প্ৰাৰ্থী কৰি আহক অসমখন বচক আৰু অসম বচোৱা আমাৰ ইমানেই সময় আৰু তেওঁলোকে চব মিছা মাতিছে আজি বড়ো সম্প্ৰদায়ৰ মাজত BTD এৰিয়াটো কালি পৰহি এটাৰ পৰা এটা কহি গৈ আছে পুনৰাই কহি গৈ আছে আজি যিহেতু আমাৰ মহাপ্ৰধান সচিব আছিল যিটো আমাৰ মাননীয় সন্মানিত হাগ্ৰামা মহিলাৰী তেওঁ যি কৈছে ঠিকেই কৈছে মই কোনো পৰ্যায়ত বিজেপিত মই চাপৰ্ট নকৰোঁ আৰু হয়তো এতিয়া UPLৰ কথাটো তেওঁলোকে আছেগৈ তেওঁলোকে বিজেপিত চাপৰ্ট যে এটা আমাৰ সংগঠনক আলোচনা কৰাৰ পিছত NDP তেওঁলোকে 2 বছৰ একো গামে খবৰে লোৱা নাই তেওঁলোকে কৰিব কি বন্দুক ধৰা মানুহ বন্দুক ধৰি আকৌ গৈছে যে তেওঁলোকক বোলে 2 বছৰ বহাই থ'লে নাই বোলে কৰ্মসংস্থাপন নাই বোলে কিবা অলপ বোলে তেওঁ লোনৰ ব্যৱস্থা একোৱেই নাই গতিকে বিজেপি আমাৰ কৈছে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী ডাঙৰীয়া অন্যান্য কেবিনেট মন্ত্ৰী ডাঙৰীয়াসকলে মানে ওপৰত আছে তলত আছে নে মাজত আছে গমেই নাপায় সেয়ে মই মানে প্ৰধানমন্ত্ৰী হ'লে হাঁ ছাৰ সেই মুখ্য ভাৰতৰ মানে হোম মিনিষ্টাৰ আহিলে হাঁ ছাৰ তেওঁলোকে অসমৰ কোনো মাত মাতিবই নোৱাৰে পাৰ্লামেণ্টৰ এটা কোনো এটা আপোনাৰ MP মাত মতা নাই অসমৰ বিষয়ে কোনো এটা বোলে ভাষা ক'লে প্ৰথমত আজি 5 বছৰ হ'ল যে আমি প্ৰথম মানে বানফিৰিড এৰিয়া আমি এইটো ইছ্যু কৰিম কথা একোৱেই নাই এতিয়া আপুনি যিহেতু আপুনি জিকি অহাৰ পিছত কি কামটো আপুনি ফাৰ্ষ্ট
পদক্ষেপ ল'ব বুলি ভাবে? প্ৰথম মোৰ জোনাই সমষ্টিত মই বিধায়ক হ'মেই আৰু হৈ আহিয়ে মোৰ বানপানী সমস্যা, ৰাষ্ট্ৰীয় পৰ্যায়ত নিব লাগিব, ৰাস্তা পদূলি সমস্যা যিবিলাক আজিলৈকে আপুনি কওক চিমেণ্ট চাপৰিয়াৰ পৰা শংকৰলৈ যাবলৈ ৰাস্তাই বেয়া, গাড়ীয়ে চলাব নোৱাৰে। আৰু অন্যান্য যিবিলাক ৰাইজক মিছা কথাই থৈছে তেওঁলোকক সকলো মাটি ম্যাদী কৰা হৈছে, মিছা কথা কৰা নাই। আপুনি কওক আপুনি চিমেণ্ট মিছা কথা ম্যাদী কৰা নাই। গতিকে সেই 4-5টা পৰ্যায়ত আৰু মই মিচিং সম্প্ৰদায়ৰ ভাইসকলক কৈছোঁ যে প্ৰথম মনা মিচিং বিধায়ক হ'ম, আপোনালোকক মই এছেম্বলি কুৱেশ্যন কৰিম। আৰু উকিল ডাঙৰীয়াক যিটো কৰি থৈছে আজি সম্ভৱ নহয়, অসম্ভৱ নহয়, অসমতকৈ ওপৰত, অসম্ভৱতকৈ ওপৰত যিটো এজন মানুহক এনেকৈ এটা কাৰাগাৰত বন্দী কৰি ৰাখিছে, ইণ্টাৰনেশ্যনেল ইছ্যু হ'ব লাগিব। অনলি ফৰ নট দ্য নেশ্যনেল, সেইটো ইণ্টাৰনেশ্যনেল ইছ্যু। আপুনি কিমান ভোট লৈ পেলাই জিকিব বুলি ভাবে? ভুৱন বেগতকৈতো মই কমচে কম 199% মই ভোট লৈ জিকি যাম। ৰাইজৰ পৰা বিশ্বাস আছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে, ৰাইজে চেঞ্জ বিচাৰিছে যে আমাক বিজেপি মুখৰ পৰাই তেওঁলোকে ফটকা ফুটাইছে। ফটকাটো একচুৱেলি জুইচলৰ পৰাই ফুটায়, তেওঁলোকে মুখৰ পৰা পঠাইছে। গতিকে চব মিছা। গতিকে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, সকলো ৰাইজে অসমত। সেইকাৰণে জোনাই সমষ্টিৰ মোৰ জাতি ধৰ্ম হিন্দু মুছলিম নহয়, তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। মই বিপুল ভোটত জিকি আহিম। আৰু বড়ো সম্প্ৰদায়ৰ বিষয়ে মই ক'ব খোজোঁ যে বৃত্তিহীন বড়োৰ যি ইছ্যু নহয় নেক্সট তেওঁলোকে কৰাহেঁতেন কিয় নকৰিলে? আজি ছমাহৰ আগত তেওঁলোকে ভাবিছে আমি ইলেকশ্যন জিকিব লাগিব, আপোনালোকে চিন্তা নকৰিব, আপোনালোকে আমি ইছ্যু কৰি দিম। ভাষাৰ পৰা মুখৰ পৰাই তেওঁলোকে ফটকা ফুটাইছে, কিন্তু ফটকাটো জুই চলাব ফুটকাই। গতিকে চব বৃত্তিহীন তেওঁলোকৰ। গতিকে তেওঁলোকৰ মোৰ বড়ো সম্প্ৰদায় মোৰ ওপৰত বিশ্বাস আছে। আৰু মই তেনেও স্থলত আজি 30 বছৰে যি 2-1 বছৰ আপোনালোকে জানে মই বড়ো সমাজ নহয়, সকলো সমাজক মই সহায় কৰিছোঁ ইয়াত। গতিকে যিকোনো সহায়ত মই পৰিৱৰ্তন নহয়, এতিয়া ৰাইজে পৰিৱৰ্তন বিচৰাৰ কাৰণে মই যথেষ্টখিনি অন্যান্য হৈ যাওঁ।